বন্ধুসকল, মই বহুদিন ধৰি কথাষাৰ ভাবি আছোঁ, কিন্তু বিভিন্ন ব্যস্ততাৰ মাজত কামটো হৈ উঠা নাই। তথাপিও আজি সময় উলিয়াই এই কামটো কৰিবলৈ চেষ্টা কৰি আছোঁ। ইয়াৰ মাজতে এটা কথা মনত পৰিল। প্ৰায় 2 বছৰমান হ'ল এটা লেখা লিখিছিলোঁ। গণ অধিকাৰৰ লগতে 2-এখন কাকতত প্ৰকাশ পাইছিল। নতুন পাঠকসকলৰ কোনবোৰ কিতাপ কেনেকৈ পঢ়িব লাগে, নতুন পাঠকসকলে পঢ়াত কেনেকৈ মন বহুৱাব, কিয়নো নতুন যিবিলাক পঢ়ুৱৈ, নতুনকৈ কিশোৰ কিশোৰীসকল অথবা তাতকৈ সৰু বা ডাঙৰসকলে যিকেই নহওক পঢ়িব বিচাৰে, সেই পঢ়াটো কেনেকৈ পঢ়িব। আমি ভাবোঁ যে কিতাপ এখন পঢ়িম, সাধাৰণভাৱে পঢ়িলোঁ মনটো বহিব। আচলতে তেনেকুৱা নহয়। বহুতো ইণ্টাৰেষ্টিং কিতাপ আছে, যি কিতাপ পঢ়িব নোৱাৰাকৈ এৰি থৈ দিয়া মানুহ মই বহুত লগ পাইছোঁ, আৰু বাস্তৱ অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ যে কিতাপ ইচ্ছা কৰিলেই পঢ়িব পৰা নাযায়। তাৰ কাৰণে নিজকে প্ৰস্তুত কৰি ল'ব লাগিব। যিকেই নহওক, এইবিলাক বেলেগ কথা। মই ভাবি আছিলোঁ সপ্তাহত 7 দিন নহ'লেও 3 দিন বা 2 দিন হ'লেও মই কিছুমান কিতাপৰ জাষ্ট চিম্পুল কিছুমান কথা কিতাপৰ বিষয়ে ৰিভিউ বুলি নকওঁ, তেনেকুৱা এটা কিবা ক'ব বিচাৰোঁ। আজি মই লৈ আহিছোঁ এই কিতাপখন, দি এলকেমিষ্ট, লেখক পাউলো কোয়েলহো। পাউলো কোয়েলহোৰ এই কিতাপখন গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট হৈছে আটাইতকৈ সৰ্বাধিক বিক্ৰী কিতাপ হিচাপে। পৃথিৱীৰ যিমানবোৰ কিতাপ আছে সৰ্বাধিক বিক্ৰী হৈছে সেই কিতাপবোৰৰ মাজতে এখন কিতাপ। এই কিতাপখনতে লিখা মতে, কিতাপখন কেৱল এই কিতাপখনতো নহয়, মই বিভিন্ন জাগাত অথবা ইয়াৰ বেলেগ ভাষাৰ কিতাপতো মই দেখা পাইছোঁ, অথবা এই কিতাপখনৰ বিষয়ে যি লেখা পঢ়িছোঁ সেই লেখাবোৰতো মই দেখা পাইছোঁ। যিকি নহওক, সেইবিলাক কথা মই এই কিতাপখনৰ মতে কওঁ যে 6.5 কোটি কিতাপ, তাতকৈ বেছি কিতাপ per কপি এইখন আপোনাৰ বিক্ৰী হৈছে, আৰু প্ৰায় 80টা ভাষালৈ এই কিতাপখন অনুবাদ হৈছে। কিয় এই কিতাপখন ইমান জনপ্ৰিয়? এই কিতাপখনত কি আছে? এই কিতাপখনৰ মূল নায়কজন এজন কিশোৰ, আৰু তেখেতে বেছি পঢ়া শুনা কৰা নাই। কিশোৰ বয়স আৰু কি পঢ়া শুনা কৰিব, অলপ পঢ়া শুনা কৰিছে, কিন্তু তেওঁৰ এটা সপোন আছিল, তেওঁৰ এটা ইচ্ছা আছিলে যে গোটেই পৃথিৱীখন মানে ভ্ৰমণ কৰাৰ চখটো আছিলে, দেশ ভ্ৰমণ কৰা। আৰু দেশ ভ্ৰমণ কৰিব কেনেকৈ? দেশ ভ্ৰমণ কৰিবলৈ হ'লে কি কৰিব? তেখেত এটা চিন্তা কৰি উলিয়ালে যে তেখেতে যদি ভেড়া ৰখীয়া হয়, তেতিয়াহ'লে তেওঁ ভেড়া ৰখাৰ লগে লগে দেশবোৰ ফুৰিব পাৰিব। তাৰ পাছত ঘৰত অনুমতি ল'লে আৰু ভেড়া ৰখীয়া হিচাপে ভেড়া ৰাখিব ধৰিলে, ইফালে সিফালে ঘূৰি ফুৰিব ধৰিলে, আৰু য'তে ৰাতি হয় তাতেই থাকিব ধৰিলে। আৰু তেওঁৰ ভেড়া ৰখিলেও তেওঁৰ এটা ইচ্ছা আছিল, চখ এটা আছিল, অভ্যাস এটা আছিল, ভাল অভ্যাস। আৰু সেই অভ্যাসটো হ'ল যে তেওঁ কিতাপ পঢ়া এৰা নাছিলে। তেওঁ সেই সময়তে কিতাপ পঢ়িছিলে, এখন কিতাপ পঢ়িলে, সেই কিতাপখন এক্সচেঞ্জ কৰি আকৌ এখন কিতাপ আনিলে, এনেকৈ তেওঁ কিতাপ পঢ়িছিল। আৰু কেতিয়াবা কি কৰিছিল, সেই কিতাপ য'তে আছিলে, গাৰো নাছিল, গাৰো হিচাপেও তেওঁ কিন্তু কিতাপেই ব্যৱহাৰ কৰিছিলে।
কি নহওক তেওঁ বাৰে বাৰে এটা সপোন দেখিব ধৰিলে। সোণ, এটা সোণৰ সন্ধান হয় পালে তেওঁ, কিন্তু সপোনত দেখা পালে ৰাস্তা ঘাট ক'ত এইটো বাস্তৱ হ'বনে নাই এইবিলাক কথা বহুত ভাবিলে। অৱশেষত তেওঁ এজন সপোনৰ ব্যাখ্যা কৰিব পৰা এজন মানুহৰ ওচৰত গ'ল, তেখেতে ব্যাখ্যা কৰি দিলে আৰু এনেকৈ কি কৰিলে তেওঁ আৰু এসময়ত এখন কাঁহৰ দোকানত থাকিলে। ফাতিমা নামৰ এজনী ছোৱালীক লগ পালে। ৰজা আছিল, যাযাবৰ, সৈনিক, মৰুবাসী আৰু এজন এলকেমিষ্ট, স্বৰ্ণস্ৰষ্টা যাক বুলি কোৱা হয়, আৰু এই সময় তেওঁৰ লগত লগ পালে। ইয়াতে এষাৰ কথা শেষত পাছৰ বেটুপাতৰ পাছত লিখা আছে, বেটুপাতত লিখা আছে, ইয়াতে লিখা আছে স্বৰ্ণস্ৰষ্টা যিজনে তাক সপোনৰ সন্ধানত আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে আৰু সন্ধানৰ পৰা বিৰত থাকিলে যে পৰৱৰ্তী কালত হতাশা আহিব সেয়া বুজাই দিয়ে। আচলতে কি সন্ধানৰ পৰা, সেইটো সন্ধান হৈছে আমি কামৰ সন্ধান, আমি বেলেগৰ সন্ধান, বেলেগ কিবা এটা কামৰ সন্ধান অথবা বেলেগ বস্তু এটাৰ সন্ধান কৰিব থাকিলে অথবা কামত যদি ব্যস্ত হৈ থাকোঁ অথবা থাকিব পাৰোঁ, তেতিয়াহ'লে কি আমাৰ জীৱনত হতাশা নাহে। আচলতে কথাখিনি এইটোৱে বুজাব বিচাৰিছে। যিকে নহওক কিশোৰৰ জীৱনটোত ভাগ্য আৰু উচ্চাকাংক্ষা মিলি একাকাৰ হৈ পৰিল আৰু সি তাৰ সাৰ্থক বাস্তৱ ৰূপ দিবলৈ দিলে। এই যে মৰুভূমিৰ কথা কৈছোঁ, এই মৰুভূমিত তেওঁ কেনেকৈ পাৰ হ'ল, কাৰ লগত পাৰ হ'ল, মৰুভূমি এটা পাৰ হোৱাটো, আৰৱীয় যিটো মৰুভূমি, আৰৱ দেশৰ মৰুভূমি, সেইটো পাৰ হোৱাটো ইমান সহজ কথা নহয়। এক দুঃসাহসিক অভিযান তেওঁ কৰিছিলে আৰু তেখেতে কাঁহৰ বাচন বৰ্তন বিক্ৰী কৰা এখন দোকানত আছিলে। তেওঁ কি কৰিছিলে, তাতে ফাতিমা নামৰ এজনী ছোৱালী কিশোৰীক লগ পাইছিলে। তাতে কি হৈছিল, আকৌ তাৰ পাছত এৰি থৈ যাব লগা হ'ল, আকৌ তেওঁলোকে একেলগ হ'ব পাৰিলে নে নাই, অথবা তেখেতে সোণৰ যিটো সপোন দেখিছিল সেইটো তেওঁ পালে নে নাই, এনেকুৱা বিভিন্ন ইণ্টাৰেষ্টিং কাহিনীৰ সৈতে এই দি এলকেমিষ্ট পাউলো কোয়েলহো, আগতেই কৈছোঁ যে এই কিতাপখন পৃথিৱীৰ বিভিন্ন ভাষাত আৰু এই কিতাপখনত থকা মতে ৮০তকৈ অধিক ভাষাত কি কৰা হৈছে, অনুবাদ কৰা হৈছে আৰু ৬.৫ কোটিৰো অধিক কিতাপ এইখন বিক্ৰী হৈছে, কপি বিক্ৰী হৈছে আৰু গিনিজ বুক অফ ৱৰ্ল্ডতো এই কিতাপ ১৮৮৭ চনত মাত্ৰ ২ সপ্তাহৰ ভিতৰতে কি কৰিছিল, লেখকে লিখি শেষ কৰিছিলে। আৰু এই কিতাপখন ইংৰাজীত আছে, অসমীয়াতো আছে, অসমীয়াখন মোৰ হাতত আছে, ইংৰাজীখনো আছে আৰু এই কিতাপ বাংলাতো অনুবাদ হৈছে। বিভিন্ন ৰিভিউ মই পঢ়িছোঁ। যি কি নহওক এই কিতাপ এখন ভাল কিতাপ। এই কিতাপখন আপোনালোকে পঢ়িব পাৰে অথবা এখন ভাল ইণ্টাৰেষ্টিং কিতাপ বুলি মই কওঁ।